হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকে ভালে আছে। আৰু মানে কি হ'ল, আজি জুবিন দাৰ ফাংচন আছে, গতিকে আমি জুবিন দাৰ ফাংচন চাব যাব আহিছোঁ। আৰু মানে লগৰকেইটাক ফ'ল কৰিছোঁ, তাহোন হাই নাই এতিয়ালৈকে। আমিকেইটা এনেকৈ আৰু বহি আছোঁ এতিয়া। ভিডিঅ'টোৱে আছে, এতিয়া থিৰো আছে। কি খাই আছে আহোন আকলা আকলি গাইজ, চিপো খাই আছে, কিন্তু মোক দিয়া নাই দক চিপ টিপ খাবা। কি চলি দেখছি না গাইজ, আকলা আকলি চিপ মাখান খাই থাকে। মোৰ পইচা কথা খৰচ ক'ত না মোৰ পইচা কথা ৰেচি না। অ' গাইজ, ব্লগটো চাই থাকিব, জুবিন দাৰ ফাংচন দেখুৱাই আছোঁ। আৰু যদি আপোনালোকে যোনে যোনে জুবিন দাক ভাল পায়, তেওঁলোকে ভিডিঅ'ত এটা লাইক কৰি দিব আৰু কমেণ্টত লিখি দিব জয় জুবিন দা বুলি। তো গাইজ, ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। আমি বৰ্তমান গৈ আছোঁ ফাংচন চাব, আৰু আমি ওলাই আহিছিলোঁ 8:30। মানে কি হ'ল, লগৰবিলাকে কৈছিল সোনকালে ওলাই আহিব, গতিকে আমি সোনকালে ওলাই আহিছিলোঁ। কিন্তু সিহঁতে কি কৈছে, আমাক ৰখাই 9:30 বজাই দিছে। এতিয়া বৰ্তমান 9:30 বাজি গ'ল, 10টা বাজিব হৈছে। আৰু সিহঁতে মানে আমাক ৰখাই থৈ বেলেগ চাইডে গুচি গ'ল। আমি এতিয়া পাথাৰৰ মাজে মাজে এনেকৈ আহি আছোঁ। এই আগত ফাংচন হৈ আছে, ইয়াৰ পৰা নেদেখে, তাতে যাই বঢ়িয়াকৈ দেখা পাব। বঢ়িয়া লাইটিং হৈ আছে। মানে আমাৰ এটা আমাক বঢ়িয়া লাগছে নাই কৈছিলোঁ, যিহেতু আমি 8:30 বজাত ওলাই আহিছোঁ। ওলাই আহি বহুত ফোন কৰিছোঁ, বহুত টাইম ৰখলোঁ। ঠকে বাছে ভিডিঅ'টো চাই আছা যদি তাকো এটা ঠকে বাছ তোৰ লগৰ বন্ধুৰ নামত বহুত মানে গাদ্দাৰি কৰিলে এইটো ধোন দেখা। আমাক এতিয়া বৰষুণ ভিজলি ৰখলি প্ৰতিউত হ'ব এইটো। আমি লংপেণ্ট পিন্ধিছিলোঁ গাইজ, কিন্তু এতিয়া অলপ মোৰ প্লেনেই জানো না আমাৰ বন্ধু কেনে। তো তোমাক চাৰিটা প্ৰতিউতটো লৈ আছোঁ। ভিডিঅ'টোতো চাইয়ে আছা চাগে। তো গাইজ, আপোনালোকে ভিডিঅ'টো চাই দিওঁ, দেখছি না কেনেকৈ মানে আলি আছে, খেতিৰ আলি, তাৰ মাজে মাজে গৈছোঁ। আৰু গাইজ, আমি তাত গৈ লগ পাইছোঁ। বহুত জেগা খোজ কাঢ়িব লাগিব আৰু প্ৰায় 2 কিলোমিটাৰ, 2-3 কিলোমিটাৰ। গতিকে তাত গৈ লগ পাইছোঁ আপোনালোক ভিডিঅ'টো। আমি আহি পালোঁ, প্ৰায় যাব হৈছোঁ, কিন্তু যিবিলাক ঢকেবাজকেইটা আহিছে কিবা এটা আমি দুপুৰীয়া ফাংচন চাব আহিছোঁ গাইছ। তই নাম টিভি মোবাইল অফ কৰি দিছা তুই। ভাল মোবাইল অফ কৰিছোঁ না। এই ধীৰু ইয়াৰ কথাটো কওঁ। বিজি ফোন কাটি ঘৰত গুচি গৈছে আমাৰ গাড়ী। আৰু ফাইন আছোঁ ভিডিঅ' হৈছে নেকি? এই অন ডিউটি কৰি আছে, খাব লাগিব। দেখুৱাই আছোঁ, আমি আহি যালোঁ। দেখুৱাই আছোঁ এইফালে কাষত যাই দেখুৱাই আছোঁ। ফাইনেলি আমি আহি পালোঁ, আৰু এইফালে চাব পাৰে 1, 2, 3। তো গাইছ, এইফালে মানুহ চক নিজৰ মানুহ এইবিলাক, আৰু জুবিন দা আই না ভালৰ মানুহ দেখো ভালৰ। বৰ্তমান কিবা কিবি চলি আছে অনুষ্ঠান, আৰু কণ্টেক্টতে আহিছোঁ। কোনে আহিছে অলপ পিছত? জুবিন দা ভগৱান গড। আগফালে যাব পাৰে, কিবা কিবি চলি আছে। লাগি দিবা নেকি? কেমেৰা কষ্টিঙে নেকি? তো ভিডিঅ'টো যাই দিব ডাইৰেক্ট। আমি কেতিয়া লগ পাম আপোনালোক? জুবিন দা দিছে আহিব, জুবিন দাই ডাইৰেক্ট দেখি আছে, জুবিন দাই দেখি আছে। চাই থাকক জুবিন দা আহি থকা আমাৰ মানে জিলিকি থাকিব ব্লগত জুবিন দা। কেনে এক্সাইটেড কেনে? কি কম আৰু নকওঁ আৰু জানেই জুবিন দা মানে কোনে জানে ইয়াৰ আহিছে, আৰু নকলেও কথা। জুবিন দা এনেকুৱা নকওঁ গলা, আৰু এই গলাটো কোনে খুলিব? ই হ'ব ফুচকা খাই হৈছিল, গলা খাব হৈছিল। দাদা বনাই আছে দাদাই বনাই আছে। তুমি গলা খাম বোলো, আমি এতিয়া গলা খাম। দাদা এইফালে বনাই আছে। দাদা
4 টকা এটো কি দিলা একটু জুস ফ্লেভার বেশি নাকি হল নাকি তো গাইস এয়া চাব পাৰে দাদা দিলাক তো এয়া দেখিছে দাদা কি ধুনীয়াকৈ বনাই দিছে আৰু কি হ'ব দিৰো হেল্ল' খাইছা টেষ্টটো কৰিছা একবাৰ হেল্ল' 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 টেষ্টটো কেনে এই অলপ ফুৰি আছোঁ ভাল না কেনে টেষ্টটো কেনে বঢ়িয়া গলা খাই তুমি কেন পহিয়া করা কখন বুঝিল Hadi.